নমস্কাৰ। আজিৰ কাহিনীটো হৈছে সীমাৰ, এগৰাকী বিধৱা মহিলা আৰু তেওঁ কাম বিচাৰি গুৱাহাটী এখন পাৰ্লাৰত কাম কৰিছিল। গতিকে এই ভিডিঅ'টোত সীমাৰ গোটেই কাহিনী আপোনালোকক জনাম আৰু সীমাৰ কাহিনী শুনি আপোনালোকৰো চকু কপালত উঠিব। গতিকে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আহক। সীমাৰ স্বামী এটা দুৰ্ঘটনাত ঢুকায়। তেওঁৰ বয়স মাত্ৰ 30 বছৰ আছিল। এটা সৰু ল'ৰা আৰু পৰিয়ালৰ দায়িত্ব তেওঁৰ ওপৰত পৰে। গাঁৱত কাম তেনেকৈ নাছিলে, খেতি বাতিৰে কিন্তু চলিব বৰকৈ নোৱাৰি। তেওঁ সিদ্ধান্ত লয় যে গুৱাহাটীলৈ যাব আৰু তাত যিকোনো কাম বিচাৰিব, কাৰণ গুৱাহাটী হৈছে আশাৰ চহৰ। কিন্তু সীমাই এইটো কথা গম পোৱা নাছিল যে আশাৰ চহৰতে লুকাই থাকে অন্ধকাৰৰ দিশো। সীমাই এটা দিন ঠিক কৰিলে আৰু সেইদিনাই তেওঁ নিজৰ গাঁওখন এৰি গুৱাহাটীলৈ আহিল। হাতত অলপ টকা, ল'ৰাটোক গাঁৱতে এৰি আহিছে আৰু ল'ৰাটোৰ চোৱা চিতা ককাক আইতাকে কৰিব। চহৰখন তেওঁৰ বাবে নতুন। ৰাস্তাত ঘূৰি ফুৰি কাম বিচাৰিলে, দোকানত, ক'ৰবাৰ হোটেলত, ক'তো কিন্তু কাম নাপালে। শেষত এখন বিউটি পাৰ্লাৰত চাকৰি বিজ্ঞাপন দেখিলে। হেল্পাৰৰ দৰকাৰ, অভিজ্ঞতা নহ'লেও চলিব। সীমাই কিন্তু লগালগে আবেদন কৰিলে। পাৰ্লাৰখনৰ নাম আছিল গ্লেমাৰ ইউনিচেক্স বিউটি চেলুন। মালিক এগৰাকী মহিলা, কিন্তু মেনেজাৰজন হৈছে এজন পুৰুষ, নাম ৰাহুল। ৰাহুলে সীমাক চাকৰি দিলে। কাম সহজ, পাৰ্লাৰ চাফা কৰা, গ্ৰাহকক চাহ দিয়া, অলপ মেকআপো শিকিব। মাহিলী দৰমহা সীমাই পালে 8,000 টকাকৈ। সীমাই সিমানতে সুখী হৈ গ'ল, কাৰণ সিমানটো পইচাতে তেওঁ থকা বোৱা খোৱা আৰু গাঁৱত থকা নিজৰ পুতেকলৈও কিবা এটা মাহে মাহে পঠিয়াই থাকিব পাৰিব। সীমাই মনতে ভাবিলে যে এতিয়া আৰু ল'ৰাটোক ভালকৈ পঢ়াব পাৰিম। প্ৰথম কেইদিনমান কিন্তু ভালকৈয়ে চলি আছিল। সীমাই কষ্ট কৰি কাম শিকিলে। সহকৰ্মীসকলো প্ৰায় ভালেই, কিন্তু লাহে লাহে ৰাহুলৰ আচৰণ সলনি হ'বলৈ ধৰিলে। তেওঁ সীমাক অকলে মাতে, ব্যক্তিগত কথা সুধিবলৈ ধৰিলে। তেওঁ সোধে, তোমাৰতো স্বামী নাই, অকলে থাকা নিশ্চয়, কঠিন নহয়নে? এনেকুৱা প্ৰশ্নবোৰ প্ৰায়ে সোধে। সীমাই প্ৰথমতে এই প্ৰশ্নবোৰ এৰাই চলিবলৈ ধৰিলে, কিন্তু এই প্ৰশ্ন সোধাৰ গতি লাহে লাহে বাঢ়ি থাকিলে আৰু সীমায়ো লাহে লাহে কিন্তু কামতে মন দিলে। এনেকৈ কেইটামান মাহ পাৰ হোৱাৰ পিছত এদিন সন্ধিয়া পাৰ্লাৰ বন্ধ হোৱাৰ পিছত ৰাহুলে সীমাক অকলে অলপ দেৰি ৰখিবলৈ ক'লে। সীমা, তুমি ভাল কাম কৰি আছা, কিন্তু অধিক উপাৰ্জন কৰিব খোজা নেকি? সীমাই সুধিলে, কেনেকৈ সম্ভৱ? তেতিয়া ততাতৈয়াকৈ ৰাহুলে উত্তৰ দিলে, কিছুমান বিশেষ গ্ৰাহক আছে, তেওঁলোক আহে, তেওঁলোকক অলপ অতিৰিক্ত সেৱাৰ প্ৰয়োজন, মেকআপৰ লগতে অন্য কামো। সীমাই তেতিয়াই বুজিলে যে ৰাহুলে তেওঁক অনৈতিক কাৰ্যৰ বাবে ইংগিত দিছে। তেওঁ কিন্তু অস্বীকাৰ কৰিলে। ৰাহুলো কিন্তু নাচুৰবান্দা। ৰাহুল নৰলে। তেওঁ জোৰ দিবলৈ ধৰিলে, যদি নকৰা চাকৰি কিন্তু যাব তোমাৰ, আৰু লগতে তোমাৰ সৰুৰ ল'ৰাৰ কথা চিন্তা কৰা। গাঁৱলৈ আকৌ কি ঘূৰি যাবলৈ মন গৈছে নেকি? ঘূৰি গৈ কৰিবা কি তাত? সীমাই কিন্তু তেতিয়া অলপ ভয় খালে। সীমাই কেতবোৰ কথা ভাবি থাকোঁতে ৰাহুলে হঠাৎ ডাঙৰকৈ কথা কৈ আহিলে, মই তোমাৰ ফটো লৈছোঁ, যদি নামানা গাঁৱলৈ কিন্তু এইখিনি ফটো পঠিয়াম আৰু তোমাৰ বদনাম উলিয়াই দিম। সীমা সেইদিনাখন নিজৰ ৰুমলৈ ঘূৰি আহিলে। গোটেই ৰাতিটো সেই কথাখিনি ভাবি থাকিল আৰু অকলে বহু সময় কান্দিলে। সীমাৰ জীৱন একদম নৰক হৈ পৰিল। 2-3 দিন এনেকৈ অগ্ৰাহ্য কৰাৰ পিছত প্ৰতিদিনে এই জোৰবোৰ বাঢ়িবলৈ ধৰিলে আৰু পৰিয়াল পোহপাল দিব নোৱাৰাৰ চিন্তাত এই অনৈতিক কাম কাজত জড়িত হ'বলগীয়া হ'ল। পাৰ্লাৰখন হৈছে আচলতে এটা লুকাই থকা অনৈতিক ব্যৱসায়ৰ আড্ডা, আৰু তাত থকা ৰাহুলে দুৰ্বল মহিলাসকলক ফান্দত পেলাই লাভ কৰিছিল। সীমাই কেইদিনমান সহ্য কৰিলে, কিন্তু মনত বিদ্ৰোহ লাহে লাহে জন্মিবলৈ ধৰিলে। এদিন এগৰাকী সহকৰ্মীয়ে সীমাক সুধিলে, তুমি অকলেই নহয় জানা, আমিও আছোঁ, কিন্তু কি কৰিবা, আমিও নিৰুপায়, অসহায় আৰু দিশহাৰা। তোমাকেই কথাখিনি ক'লোঁ, তুমি অলপ সাহসী যেন লাগিলে পুলিচক কেনেবাকৈ খবৰটো দিয়া, তোমাৰ লগতে আমিও ইয়াৰ পৰা ওলাব পাৰিম। প্ৰথমে কিন্তু সীমাই অলপ ভয় খাইছিল। মোৰ সন্মান যাব, ল'ৰাৰ ভৱিষ্যত কি হ'ব, সেইখিনি ভাবি নকওঁ বুলি ভাবিছিল। তথাপিও তেওঁ সাহস গোটালে। এটা NGOৰ সৈতে প্ৰথমতে যোগাযোগ কৰিলে আৰু তেওঁলোকেই সীমাক সকলোখিনি সহায় কৰিলে। পুলিচেও সীমাৰ এই ইনফৰ্মেশ্যনখিনি পাই পাৰ্লাৰখনত অভিযান চলালে আৰু পাৰ্লাৰখনৰ মেইন কালপ্ৰিট মানে ৰাহুলক গ্ৰেপ্তাৰ কৰিলে। পাৰ্লাৰখন বন্ধ হ'ল, কিন্তু সীমাৰ জীৱন একেবাৰে সলনি হৈ গৈছিল। তেওঁ গাঁৱলৈ পুনৰ ঘূৰি আহিল, কিন্তু সমাজৰ চকুত সীমাৰ সেই আগৰ সন্মান আৰু একে হৈ নাথাকিল। সীমাৰ কাহিনী ইয়াতে শেষ হ'ল,
কিন্তু ইয়াৰ পৰা আমি কি শিকিম? চহৰত অকলে থকা মহিলাসকল কিন্তু সাৱধান হ'বৰ হ'ল। অনৈতিক প্ৰস্তাৱসমূহ আপোনালোকে প্ৰথমে অস্বীকাৰ কৰক। সাহসেৰে মাত দিয়ক। ধমকি দিলে পুলিচ বা NGOলৈ যাওক। ভাৰতত মহিলা সুৰক্ষাৰ বাবে আইন আছে আৰু চৰকাৰে ইয়াৰ বাবে হেল্পলাইন নাম্বাৰ 1091 আপোনালোকৰ বাবে মুকলি কৰি থৈছে। গতিকে সাহস ৰাখক আৰু এনেকুৱা কিবা ওচৰে পাজৰে দেখিলেও পুলিচ বা হেল্পলাইন নম্বৰক আপোনালোকে কল কৰি এই সমূহ ঘটনা বিৱৰি কওক। লগতে মই আৰু এটা কথা কওঁ, আমাৰ সমাজত দেখিবলৈ পোৱা যায় যে বিধৱাসকলক সন্মান নিদিয়ে। তেওঁলোকক কিন্তু সহায় কৰক, নহ'লে তেওঁলোক অন্ধকাৰৰ পিনে গৈ থাকিব আৰু অন্ধকাৰত আপোনালোকে জানি বুজি কিন্তু পেলাই নিদিব। সীমাই যুঁজি জয়ী হ'ল, কিন্তু বহুতে নোৱাৰে। কমেণ্টত আপোনালোকে লিখিবচোন সীমাই যিখিনি কাম কৰিলে সেইখিনি সীমাই কৰা পলম কৰিলে নে সঠিক সময়তে কৰিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা আৰু ভিডিঅ' আপোনালোকে চাবলৈ পাব। ধন্যবাদ।